Hello students, welcome back to our channel SI Light of Education. আজি তোমালোকক এইটো ভিডিওৰ জৰিয়তে লৈ আছো যে মেট্ৰিকৰ বহি চেক কৰা শেষ হ'ল নে নাই আৰু কেনেকৈ চেক কৰিলে মেট্ৰিকৰ বহি আৰু তোমালোকৰ ৰিজাল্টছ লৈ কিছু কথা কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা বহুতো ছাত্ৰছাত্ৰীয়ে মোক মেছেজ কৰি আছে বা ফোন কৰি আছে যে মেট্ৰিকৰ বহি চেক কৰা শেষ হ'ল নে এইটো নিউজ আপোনালোকে পাইছে নে তোমালোকক জনাইছো যে তোমালোকৰ মেট্ৰিকৰ পেপাৰখিনি অলমোষ্ট কমপ্লিট হ'ল কিন্তু ইয়াৰ ভিতৰত অলপ মানে কথা কৈছো যেনেকৈ তোমাৰ ইলেক্টিভ সাবজেক্টৰ যিখিনি এক্সাম সেখিনি তোমালোকৰ 3 মাৰ্চত তোমালোকৰ এক্সাম হৈ গল যেই নহক কিয় সেই ইলেক্টিভ সাবজেক্টৰ পেপাৰখিনি সোৱা কমপ্লিট হোৱা নাই যেটো মাৰ্চ মাহত তোমালোকৰ এক্সাম হ'ল কিন্তু তোমালোকৰ ইংলিশ ম্যাথ সায়েন্স আৰু সোশ্যাল সায়েন্সৰ পেপাৰখিনি সোৱা কমপ্লিট হ'ল লগতে আৰু এটা মানে কমপ্লিট হোৱা নাই এমআইএল যেটো সাবজেক্ট আছে এছামিজ সাবজেক্টটো তোমালোকৰ যে 100 মাৰ্কছৰ তোমালোকৰ এক্সাম হয় সেই পেপাৰটো এতিয়ালৈকে কমপ্লিট হোৱা নাই তাৰ পিছত তোমালোকৰ যেটো ইন্টাৰনেল যেটো এসেসমেন্ট তোমালোকক স্কুলৰ পৰা সেই মাৰ্কখিনি তোমালোকক দি দিয়ে আৰু থিওৰি পেপাৰখিনি কেনেকৈ চাই থিওৰি পেপাৰখিনি জাস্ট তোমালোকৰ যেনেকুৱা হাফ ইয়াৰলি এনুৱেল এক্সাম তোমালোকৰ নিজৰ স্কুলত হৈছিল সেই টিচাৰসকলে যেনেকৈ তোমালোকৰ পেপাৰখিনি চাই সেম তেনেকুৱাকৈ এই মেট্ৰিকৰ থিওৰিখিনি চাই তাৰ পিছত এমসিকিউ খিনি তোমালোকৰ হেৰি ওএমআৰ শীট যেতিয়া সেট সিস্টেম আহিছে এবিসি আৰু ডি সেট যেতিয়া পৰা আহিছে সেট সিস্টেম যেতিয়া আহে তেতিয়া তোমালোকৰ এবিলাক মেচিনত চাই আৰু তোমালোকক আৰু এটা কথা কৈছো যে কপি কেনেকৈ চেকিং কৰা হয় এইটো বিষয় তোমালোকক জনাইছো যে কপি চেকিং কৰা হয় কেনেকৈ মই তোমালোকক কৈছো কাৰণ এখন ডিস্ট্ৰিক্টৰ পেপাৰ সেইখন ডিস্ট্ৰিক্টে তোমাৰ চাব নোৱাৰে যেনেকৈ তোমাৰ এক্সাম সেন্টাৰ 5টা বা 6টা স্কুল মিলি কিনে এটা এক্সাম সেন্টাৰ হয় মেট্ৰিকৰ এক্সাম সেন্টাৰ হয় তেনেকুৱাকৈ কি হয় তোমালোকৰ এটা ডিস্ট্ৰিক্টৰ পেপাৰ বেলেগ এটা ডিস্ট্ৰিক্টত যায় যেনেকৈ কি বৰপেটা ডিস্ট্ৰিক্টৰ পেপাৰটো তোমালোকৰ গোলাঘাট ডিস্ট্ৰিক্ট বা কামৰূপ ডিস্ট্ৰিক্টতো যাব পাৰে বা বেলেগ কোনোবা ডিস্ট্ৰিক্টত যাব পাৰে আৰু গোলাঘাটতো বেলেগ ধৰি লোৱা বঙাইগাঁও ডিস্ট্ৰিক্ট যেনে গোৱালপাৰা ডিস্ট্ৰিক্টত যাব পাৰে হেকৰণে কি নিজৰ ডিস্ট্ৰিক্টত পেপাৰ চাব নোৱাৰে তাৰ পিছত সেই পেপাৰখিনি যে বেলেগ ডিস্ট্ৰিক্টত গল ধৰি লোৱা বৰপেটা ডিস্ট্ৰিক্টৰ পৰা সায়েন্সৰ পেপাৰ 4000 গল সায়েন্সৰ পেপাৰ সেইখিনি পেপাৰ সাপোজ গোলাঘাট ডিস্ট্ৰিক্টত গল গোলাঘাট ডিস্ট্ৰিক্টত যোৱাৰ পিছত সেই 4000 পেপাৰ কেনেকৈ চাব কোন সকল টিচাৰে সেই পেপাৰখিনি চাব সেই পেপাৰখিনি চাব মানে সেইখিনি এৰিয়াৰ মানে সেইখিনি ঠাইৰ জিমান মানে হেৰি যি কেইজন সায়েন্সৰ টিচাৰ আছে গপ্তৰ যিখিনি মানে যি কেইজন সায়েন্সৰ টিচাৰে সেইখিনি সায়েন্সৰ টিচাৰক এটা সেন্টাৰ বনাই দিব সেই সেন্টাৰত সেই টিচাৰ কেইজনক 4000 সায়েন্সৰ পেপাৰ ভগাই দিব সেই প্ৰথম সব এক্সামিনাৰে সেই পেপাৰখিনি মানে যি কেইজনক ভগাই দিয়া হল সেইবিলাক হল এক্সামিনাৰ তাৰ পিছত তোমালোক সেই পেপাৰখিনি চোৱাৰ পিছত স্ক্ৰুটিনাইজাৰৰ ওচৰলৈ সেই পেপাৰখিনি আহিব চাব যে স্ক্ৰুটিনাইজাৰে চাব এক্সামিনাৰে যি পেপাৰটো চাইছে সেই পেপাৰত মাৰ্কছখিনি ঠিককৈ দিছে নে নাই সেইটো চাব আৰু স্ক্ৰুটিনাইজাৰৰ পৰা তোমালোকৰ পেপাৰটো আহিব হেড এক্সামিনাৰৰ ওচৰত হেড এক্সামিনাৰ ঠিক তেনেকৈ চাব যে মাৰ্কছখিনি ঠিকই আছে নে নাই তাৰ পিছত তোমালোকৰ সেইখিনি তোমাৰ ৰি এক্সামিনাৰৰ ওচৰত যাব ৰি এক্সামিনাৰে কি কৰিব সেইখিনি আৰু এবাৰ চেক কৰিব বা কিছুমানৰ ৰিজাল্টটো চাই কেনে মানে আৰু নিজৰ মানে সেই ষ্টুডেন্টছে কয় যে ৰিজাল্টটো মোৰ আৰু ভাল হ'ব লাগিছিল তোমালোকক আৰু এটা কথা কৈছো আৰু সেইখিনি তোমালোকৰ ৰি এক্সামিনাৰে চাই আৰু মাৰ্কছ এন্ট্ৰি তাৰ পিছত মাৰ্কছ এন্ট্ৰি কৰাৰ পিছত কি হয় সেইখিনি সেৱা বৰ্ডলৈ পঠাই দিয়া হয় তাৰ পিছত তোমালোকৰ সেৱা বৰ্ডে মাৰ্কশিট বনাই তাৰ পিছত ৰিজাল্টটো সেট আপ কৰে তাৰ পিছত তোমালোকৰ কিছুমান যেতিয়া ডাটা মাৰ্কছ যেতিয়া এন্ট্ৰি কৰে তেতিয়া তোমালোকৰ যদি কোনো এজন ছাত্ৰ বা ছাত্ৰী যদি 2 বা 3 মাৰ্কছৰ কাৰণে ফেল কৰে তেনেকুৱা ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়া হয় যাতে ফেল যাতে নপৰে 2-3 মাৰ্কছৰ কাৰণে যদি ফেল পৰে সেই সকল ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়া হয় তাৰ পিছত থিওৰি আৰু এমসিকিউত গ্ৰেছ মাৰ্কছ দিবনে কিছুমানে কৈছে থিওৰিত গ্ৰেছ মাৰ্কছ দিব কিছুমানে কৈছে এমসিকিউ দিব তোমালোকক কৈছো থিওৰি আৰু এমসিকিউ মিলি কেনে যদি তোমালোকে 2 বা 3 বা 5 মাৰ্কছ কম পোৱা তেতিয়াহলে তোমালোকে গ্ৰেছ মাৰ্কছ পাবা আৰু ৰিজাল্টটো তোমালোকৰ মাৰ্চত দিব নেকি বহুতে কৈ আছে ৰিজাল্টটো তোমালোকৰ মাৰ্চত নিদিয়ে ৰিজাল্ট তোমালোকৰ এপ্ৰিলত যাই পৰিব যেহেতু 4 লাখ ষ্টুডেন্টছ আছে কাৰণ কিছুমান পেপাৰ এতিয়ালৈকে সোৱা হোৱা নাই যেনেকৈ ইলেক্টিভ সাবজেক্ট সোৱা হোৱা নাই এমআইএল কমপ্লিট হোৱা নাই তেনেকৈ 4 লাখ ষ্টুডেন্টছৰ পেপাৰ চাব লাগিব সেই কাৰণে কি হল তোমালোকৰ ৰিজাল্টটো যাই কেনে 15 এপ্ৰিলৰ পৰা 20 এপ্ৰিলৰ ভিতৰত যাই পৰিব তোমালোকক এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দা ভিডিও